তো হেল্ল' বন্ধু বান্ধৱসকল কেনে আছে আশা কৰো সকলোৱে ভালে আছে বিএছএফৰ ফালৰ পৰা ইতিমধ্যে বহুত পদ খালী হৈছে বিএছএফত আপোনালোকে অনলাইনৰ যোগেদি এপ্লাই কৰিব পাৰিব আপোনাৰ শিক্ষাটো বিচাৰিছে 10+2 বিচাৰিছে স্যালাৰি আপোনালোক 29000 ৰ পৰা 2 লাখ লৈকে মাহিলী পাব আৰু খালী পদ আপোনালোকৰ 110টা পলক ভিডিওটো সম্পূৰ্ণকৈ চাই এপ্লাই কৰিলো हेलो बंधु बान्धवीসকল কেনে আছে আশা কৰো সকলোৱে ভালে আছে আৰু এটা নতুন চাকৰি কবলৈ আপোনালোকৰ মাজত আহিলো আজি চাকৰিটো হ'ল বিএছএফ পেৰামেডিকেল আৰু ভেটেৰিনাৰী ষ্টাফ ৰিক্ৰুটমেণ্ট মানে বিএছএফৰ ফালৰ পৰা চাকৰি ওলাইছে চাকৰিৰ পদৰ নাম হ'ল পেৰামেডিকেল আৰু ভেটেৰিনাৰী তো এই সকল পোষ্টৰ কাৰণে আপোনালোকে অনলাইনৰ যোগেদি কৰিব পাৰিব এতিয়া এপ্লাই আপোনালোকৰ এটা আছে আপোনালোকৰ BSF requirement 2021 job summary মানে job summary বিষয়ে তলব দিয়া আছে মানে organized by BSF total poster আছে আপোনালোকৰ 110টা এপ্লিকেশন স্টার্ট হৈছে আপোনালোকৰ 26 তাৰিখৰ পৰা লাষ্ট ডেট আপোনালোকৰ 26 তাৰিখ 7 মাহ মানে 1 মাহৰ কাৰণে অফিচিয়েল ওয়েবসাইটটো আছে bsf.gov.in আপোনালোকে বিচাৰিলে অফিচিয়েল ওয়েবসাইট ভিজিট কৰিব পাৰে ইয়াৰ আপোনাৰ BSF 110 requirement 2021 পোষ্ট ডিটেইলছ আপোনাৰ দিয়া আছে আপোনালোকৰ এতে স্টেপ নাৰ্ছৰ কাৰণে আপোনালোকৰ পোষ্ট আছে 37 টাকৈ ASI অপাৰেশন থিয়েটাৰ টেকনিশিয়ান বাবে পোষ্ট আছে আপোনালোকৰ একটা ASI লেবৰেটৰী টেকনিশিয়ান গ্ৰুপ সি পোষ্ট আছে আপোনালোকৰ 28 টাকৈ আৰু আপোনালোকৰ সিটি ওয়ার্ড বয় ওয়ার্ড গার্ল এৱা গ্ৰুপ সি পোষ্ট আছে আপোনালোকৰ 9 টাকৈ আৰু SC মানে ভেটেৰিনাৰী গ্ৰুপ সি পোষ্ট আছে আপোনালোকৰ 20 টাকৈ কনস্টেবল কাৰণে পোষ্ট আছে আপোনালোকৰ 15 টাকৈ আৰু আপোনালোকৰ পোষ্ট ডিটেইলছ আপোনালোকৰ দেখা আছে স্যালাৰি SI গ্ৰুপ সি পোষ্টৰ কাৰণে আপোনালোকৰ 35000 পৰা 112000 লৈকে স্যালাৰি আছে এডুকেশনাল কোৱালিফিকেশন 10+2 ডিগ্ৰী আপোনালোকে নম্বৰ 2 পোষ্ট আছে ASI অপাৰেশন থিয়েটাৰ টেকনিশিয়ানৰ কাৰণে আপোনালোকৰ স্যালাৰি হৈছে 29000 পৰা 92000 লৈকে এডুকেশন কোৱালিফিকেশন বিচাৰিছে আপোনালোকৰ 10+2 মানে 12 নম্বৰ 3 ASI লেবৰেটৰী টেকনিশিয়ান গ্ৰুপ সি কাৰণ পোষ্ট আছে আপোনালোকৰ 28 টাকৈ আৰু আপোনালোকৰ স্যালাৰি 29000 পৰা 92000 লৈকে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপোনালোকৰ 10+2 তো আপোনালোকৰ 4 নম্বৰ আছে সিটি ওয়ার্ড বয় ওয়ার্ড গার্ল এৱা গ্ৰুপ সি পোষ্টৰ কাৰণে আপোনাৰ পোষ্ট আছে 9 টাকৈ আৰু স্যালাৰি আপোনালোকৰ 21000 পৰা 69000 লৈকে এডুকেশনাল কোৱালিফিকেশন আপোনালোকৰ বিচাৰিছে তে একে 10+2 বিচাৰিছে তে মেনশন কৰা নাই তো পিছত 5 নম্বৰ পোষ্ট আছে আপোনালোকৰ SC ভেটেৰিনাৰী গ্ৰুপ সি পোষ্টৰ কাৰণে পোষ্ট আপোনালোকৰ দিয়া আছে 20 টাকৈ আৰু স্যালাৰি আপোনালোকৰ 25000 পৰা 81000 লৈকে এডুকেশনাল কোৱালিফিকেশন 12 পাস আৰু নম্বৰ 6 কনস্টেবল পোষ্ট আছে আপোনালোকৰ 15 টাকৈ স্যালাৰি আপোনালোকৰ 21700 পৰা 70100 লৈকে আৰু এডুকেশনাল কোৱালিফিকেশন আপোনালোকৰ বিচাৰিছে 10 পাস লৈ পাব আপোনালোক হাউ টু এপ্লাই এটা আপোনালোকে কেনেকৈ এপ্লাই কৰিব ক্যান্ডিডেট ক্যান সাবমিট देयर এপ্লিকেশন মানে ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ এপ্লিকেশন সাবমিট কৰিব থট দা ওয়েবসাইট মানে এইটো ওয়েবসাইটৰ যোগেদি https মানে এইটো bsf.gov.in গৈ 27 জুন 2021 পৰা 26 জুলাই 2021 লৈকে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটছ আপোনালোকৰ এপ্লিকেশন স্টাৰ্ট হৈছে 26 তাৰিখত আৰু ক্লোজ কৰিব 26 তাৰিখত 7 মাহত মানে পুৰাপুৰি 1 মাহ টাইম পাব ইম্পৰ্টেন্ট ৱেব লিংক আপোনালোকৰ এতে এডভাৰটাইজমেন্টটো দিয়া আছে অকল এতে ক্লিক কৰি আপোনালোকে এডভাৰটাইজমেন্টটো চাব আৰু অফিচিয়েল ওয়েবসাইটত গৈ এপ্লাই কৰিব পাৰিব আৰু অথবা তলত ডাইৰেক্ট এপ্লাই লিংক দি দিম তাতে গৈ আপোনালোকে এপ্লাই কৰি লব আৰু যদি ভিডিওটো অলপ ভাল লাগে তেনে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো অলপ সিলেক্ট কৰি ৰাখিব আৰু তলত ডেসক্ৰিপচন বক্সত ডাইৰেক্ট অনলাইন এপ্লাই লিংক দি থম আপোনালোকে তাতে গৈ আবেদন কৰিব পাৰিব তো ধন্যবাদ বন্ধু বান্ধৱীসকল